ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে মাধৱদেৱৰ বিষয়ে কিছু তথ্য লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1489 চনত উত্তৰ লখিমপুৰৰ নৰনাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামে ঠাইত মাধৱদেৱৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা, মাতৃৰ নাম মনোৰমা, শিক্ষাগুৰু ৰাজেন্দ্ৰ অধ্যাপক। মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি: আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট আৰু গীত। আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য। তত্ত্বমূলক ৰচনা: নামঘোষা, জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা। নাট: অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ, দধিমথন আদি। গীত: বৰগীত আৰু ভটিমা। মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা নামঘোষা। নামঘোষাত 1000 ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। এই 1000 ঘোষাৰ ভিতৰত 400 মান মাধৱদেৱৰ নিজা ৰচনা, বাকী 600 বিভিন্ন পুৰাণ আৰু গীতাৰ ভক্তিপ্ৰধান শ্লোকৰ অনুবাদ। মাধৱদেৱৰ বৰগীতৰ সংখ্যা 157টা। 1596 চনত কোচবিহাৰত মাধৱদেৱৰ মৃত্যু হয়। মাধৱদেৱ প্ৰথমতে শাক্তধৰ্মী আছিল। শংকৰদেৱৰ সান্নিধ্যলৈ অহাৰ পাছত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। মাধৱদেৱৰ মুঠ নাটৰ সংখ্যা কিমান? 9খন। হেজাৰী ঘোষা কাক বোলা হয়? নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। নামঘোষাত থকা মুঠ 1000 ঘোষাৰ ভিতৰত মাধৱদেৱৰ মৌলিক ঘোষাৰ সংখ্যা কিমান? প্ৰায় 400টা। এক শৰণ ধৰ্মৰ প্ৰতিষ্ঠাপক পুথিখনৰ নাম কি? নামঘোষা। মাধৱদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা। মাধৱদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত ৰাজসূয় কাব্য ৰচনা কৰিছিল? ৰজা শুক্লধ্বজ। পূৰ্ব কবি অপ্ৰমাদী, মাধৱ কন্দলী আদি বীৰশিলা পদেৰ ৰামকথা। কথাষাৰি কোনে কৈছিল? মাধৱদেৱে। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? বাৎসল্য ভাৱ প্ৰধান। শংকৰ মাধৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। তেজৰে কমলাপতি বৰগীতটিৰ ৰচক কোন? মাধৱদেৱ। মাধৱদেৱৰ আন এটা নাম কি আছিল? বৰ্ষাৰ পো। মাধৱদেৱে ভক্তি ৰত্নাৱলীখন অনুবাদ কৰোঁতে কোনবিধ টীকাৰ সহায় লৈছিল? কান্তিমালা। মাধৱদেৱৰ একমাত্ৰ ভগ্নীৰ নাম কি? উৰ্বশী। মাধৱদেৱৰ ভনীজোৱায়েকৰ নাম কি? ৰামদাস। মাধৱদেৱৰ বৰগীতত পোৱা ৰাগৰ সংখ্যা কিমান? 29। কোনে বৰগীতক নবুল নাম্বাৰ বুলি আখ্যা দিছিল? ডক্টৰ বাণীকান্ত কাকতিয়ে। বৰগীতক হলি চং বুলি কোনে আখ্যা দিছিল? দেৱেন্দ্ৰনাথ বেজবৰুৱাই। বৰগীতক কোনে চং চেলেষ্টিয়েল আখ্যা দিছিল? কালিৰাম মেধিয়ে। চং চেলেষ্টিয়েল মানে হ'ল স্বৰ্গীয় গীত। নামঘোষাক মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি কোনে আখ্যা দিছিল? ডক্টৰ বাণীকান্ত কাকতিয়ে। নামঘোষাক মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি বুলি কোনে মন্তব্য কৰিছিল? ডক্টৰ বাণীকান্ত কাকতিয়ে।